Hello everyone, welcome to another mini vlog. আপোনালোক সকলোকে মোৰ অন্য এটা মিনি ভ্লগলৈ বহুত স্বাগতম জনাইছো আৰু আজি হৈছে সানডে স্পেশাল বুলি কিয় কলো জানেনে কাৰণ আজি হৈছে মাদাৰ্স ডে আৰু লগতে আমাৰ প্ৰিসু বেটাৰ আজি 4 months কমপ্লিট হৈছে আৰু সেই কাৰণে ভাবিছো আমি অকনমান ওলাই যাওঁ এই দিনটো আমি অকনমান বাহিৰতে সেলিব্ৰেট কৰো বুলি ভাবিছো আৰু প্ৰথমতে মই সকলো মাতৃকে মাতৃ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু এয়া চাওক আমি দুইটা গৈ আছো মানে দুটাকো গৈছে লগত যিহেতু প্ৰিসুক লৈ মোৰ আগত বহিবলৈ দিগদাৰ হয় সেইকাৰণে আমি দুইটা সদায় কৰবাত গ'লে পিছতে বহো গাড়ী পাঁচ সিটত বহো আৰু এতিয়া দেউতাক গৈছে এটিএমত গৈছে চ' তাৰ অকণমান মনটো বেয়া লাগি গৈছে দেউতাকে গাড়ীখন ৰখাই দিয়াৰ কাৰণে সো যাত্ৰা আমাৰ আকৌ আৰম্ভ হ'ল বেছি দূৰৰ বাট নহয় বাৰু প্ৰায় 40 মিনিট মানহে লাগে আমি আহিছো আজি কৃষ্ণচূড়া ৰিজৰ্টলৈ আমাৰ দুলিয়াজানৰ পৰা তিনচুকীয়া মাকুম যিটো ৰোড তাতে আছে চিনি পোৱা সকলেতো জানেই আৰু এতিয়া আমি গৈ আছো তিনচুকীয়া ৰাস্তাটো আৰু তিনচুকীয়া ৰাস্তাটো যে মোৰ বহুত ভাল লাগে কাৰণ সবফালে গ্ৰীণ হৈ থাকে দেখি হয়তো গম পাইছে আৰু এতিয়া বলক আমাৰ লগত আপোনালোককো অকণমান লৈ যাওঁ আজি কৃষ্ণচূড়া ৰিজৰ্টলৈ সো ফাইনালি আমি পালোহি কৃষ্ণচূড়া আৰু ইমান ধুনীয়া লাগিছে সোমায়ে বৰ ধুনীয়াকৈ বনাইছে আৰু কনষ্ট্ৰাকচন চলি আছে তেওঁলোকৰ আৰু ফুলবিলাক তেওঁলোকে বৰ ধুনীয়াকৈ লগাইছে আৰু সেইটো মোৰ বহুতেই ভাল লাগিলে আৰু আমাৰ প্ৰিসু বেটাও পুৰা এনজয় কৰি আছে এতিয়া ভাবিলোঁ দুখনমান ফটো তুলি লওঁ দুখনমান ফটো তুলিছিলোঁহে তেনেকুৱাতে আহিলে চিপকে অকণমান বৰষুণটো চ' অকণমান সময় আমি ইয়াতে এনেই চালোঁ বহিলোঁ তাৰপিছত আমি ৰেষ্টুৰেণ্টলৈ গ'লোঁ আৰু ইয়াত চাওক প্ৰিসুৱে পূৰা ধুনীয়াকৈ চবফালে একদম ঘূৰি চাই আছে আৰু সেয়া ভিডিঅ'টো অকণমানহে কৰি দিলে হাজবেণ্ডে তেওঁ মানে ভিডিঅ' কৰি বৰ এটা ভাল নাপায় ইয়াতে আছিলে ধুনীয়া মকটেইলছ চ' আমি অৰ্ডাৰ কৰিলোঁ দুটা আৰু লগতে হাজবেণ্ডে লাঞ্চৰ কাৰণে কি অৰ্ডাৰ দিছে মই ভালকৈ গমেই নাপালোঁ কাৰণ মই প্ৰিসুৰ লগত লাগি আছিলোঁ ৰেষ্টুৰেণ্টত বহি থাকোঁতে প্ৰিসুৱে এইফালে চাওক মোৰ লগত কথা পাতি ইমান হাঁহিছে আৰু এইখিনি মানে মোমেণ্টছখিনি মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ হাজবেণ্ডে এইখিনি কেপচাৰ কৰি ৰাখিলে যিটো মোক বহুত বেছি ভাল লাগিলে সি ইমানেই ফূৰ্তি পাইছে ইমানেই হাঁহিছে আৰু ৰেষ্টুৰেণ্টখনৰ এম্বিয়েন্সটো বহুতেই ধুনীয়া প্ৰিসুৱে বহুত এনজয় কৰিলে কাৰণ তাত বহুত ধুনীয়া গান বাজি আছিলে আমাৰ লাঞ্চ আহি গ'ল মই পটাপট লাঞ্চ কৰি লওঁ কাৰণ মই আকৌ বেটাক ধৰি দিব লাগিব তেতিয়াহে আকৌ দেউতাকে খাব পাৰিব আৰু এয়া আৰু আমি লাঞ্চ কৰি মেলি এতিয়া ঘৰলৈ ঘূৰি আহিছোঁ যিহেতু প্ৰায় 40-45 মিনিটমানৰ ৰাস্তা হয় আৰু বেটা শুই গ'ল আৰু আজি আমাৰ ভিডিঅ'টো ইমানেই আছিলে আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম টিল দেন ষ্টে ছেফ এণ্ড ষ্টে হেল্ডি বাই